Hello friends, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম যে অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি অৰ্থাৎ 4 ছেপ্টেম্বৰ তাৰিখে জনতা ভৱনৰ এখন সংবাদমেলত ঘোষণা কৰিছিল যে স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেণ্ট অৰ্থাৎ স্বয়ম আঁচনি যোগেদি অসমৰ বিভিন্ন গোটৰ লগত জড়িত হৈ থকা পুৰুষ আৰু মহিলা উভয়ৰে একাউণ্টত প্ৰায় 50,000 টকাকৈ অনুদান আগবঢ়াব আৰু হেয়া সম্পূৰ্ণ বিনামূলীয়া। গতিকে ফ্ৰেন্ডছ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন বিলাক অল কৰি থওক। So friends, স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেণ্ট অৰ্থাৎ স্বয়ম আঁচনি যোগেদি অসম চৰকাৰে 1000 কোটি টকা অসমৰ বিভিন্ন গোটৰ লগত জড়িত হৈ থকা পুৰুষ আৰু মহিলা উভয়ৰে একাউণ্টত প্ৰায় 50,000 টকাকৈ প্ৰদান কৰিব আৰু এয়া চৰকাৰক ঘূৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। 2017-18 চনৰ বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ স্বামী বিবেকানন্দৰ নামত। সেই আঁচনিখনৰ নাম আছিল স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলোঁ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বেংকৰ কোঅপাৰেশ্যনটো বহুত বেছি নোহোৱাৰ কাৰণে আমি 20% ছাবচিডি দিছিলোঁ আৰু গোটেই লোনটো ৰিপেমেণ্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব। এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলোঁ। এই যিটো স্বয়ম ৰিডিজাইন স্বয়ম আঁচনি আছে, এই স্বয়ম আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ। 1000 crores from the state government without any banking linkage. আৰু এই স্বয়ম আঁচনিৰ যোগেদি প্ৰায় 50,000 টকা সম্পূৰ্ণ বিনামূলীয়াকৈ সেইবিলাক ব্যক্তিহে লাভ উঠাব পাৰিব যিবিলাক ব্যক্তি 2020 চনৰ 1 ছেপ্টেম্বৰ আগলৈকে বিভিন্ন ধৰণৰ গোটৰ লগত জড়িত হৈ আছিল। অৰ্থাৎ যিবিলাক পুৰুষ আৰু মহিলাই বিভিন্ন ধৰণৰ কাম ব্যৱসায় ক্ষুদ্ৰ উদ্যোগ আদি স্থাপন কৰিবলৈ নিজকে কোনোবা 5জনীয়া 10জনীয়া বা 20জনীয়া গোটত অন্তৰ্ভুক্ত হৈছিল। এই স্বয়ম আঁচনিৰ যোগেদি 5জনীয়া গোট হ'লে 2,50,000 টকা, 10জনীয়া গোট হ'লে 5 লাখ টকা আৰু 20জনীয়া গোট হ'লে 10 লাখ টকা অৰ্থাৎ প্ৰতিজন সদস্যলৈ প্ৰায় 50,000 টকাকৈ প্ৰদান কৰা হ'ব। যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব। যদি 10জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম, 20জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম আৰু 5জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম। তাৰমানে গাই প্ৰতি 50,000। ফ্ৰেন্ডছ আপোনালোকে সকলোৱে গম পায় যে স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেণ্ট অৰ্থাৎ স্বয়ম আঁচনিৰ কাম আজিৰ পৰা কেইবাবছৰ আগতে ষ্টাৰ্ট হৈছিল, কিন্তু কিবা কাৰণবশতঃ সেয়া মাজতে স্থগিত কৰিবলগীয়া হয় অসম চৰকাৰে আৰু 2020 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সেই কাম আকৌ ষ্টাৰ্ট কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। তাৰপাছত ফ্ৰেন্ডছ আপোনালোকক জনাওঁ যে আপোনালোকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপোনালোকে এপ্লাই কেনেদৰে কৰিব। আপোনালোকে প্ৰথমতে আপোনালোকৰ গোটৰ বিষয়ববীয়াসকলৰ লগত এই বিষয়ে যোগাযোগ কৰক আৰু 16 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে এখন ৱেবছাইট মুকলি কৰিব আৰু তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত আপোনালোকে নিজৰ গোটৰ একাউণ্ট ডিটেইলছ দিয়াৰ লগতে নিজৰ একাউণ্ট ডিটেইলছ দিব লাগিব। তাৰপাছত ফ্ৰেন্ডছ আপোনালোকৰ আবেদন প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকৰ লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজ ডিচিৰ হাতলৈ প্ৰেৰণ কৰি দিয়া হ'ব আৰু ডিচিৰ তত্বাৱধানত এক উচ্চস্তৰীয় কমিটি গঠন কৰা হ'ব আৰু সেই কমিটিত কোনো ধৰণৰ পলিটিকেল সদস্য তাত জড়িত থাকিব নোৱাৰিব। কমিটিয়ে আপোনালোকৰ ফৰ্মখন চালি জাৰি চাব আৰু আপোনালোকক চিলেক্ট কৰিব। তাৰপাছত ফ্ৰেন্ডছ চিলেক্ট হোৱাৰ পাছত আপোনালোকক 3 দিনৰ ট্ৰেইনিঙৰ কাৰণে তালৈ মতা হ'ব। আপোনালোকৰ ট্ৰেইনিঙৰ টাইমত আপোনালোকৰ বিজনেছ প্লেনৰ বিষয়ে বুজোৱা হ'ব আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছত আপোনালোকে নিজৰ বিজনেছ প্লেন তাত দাখিল কৰিব লাগিব। তাৰপাছত ফ্ৰেন্ডছ এই গোটসমূহে নিজৰ কাম আৰম্ভ কৰিব পাৰিব। অসম চৰকাৰে গাঁৱে গাঁৱে PWD বান নিয়ন্ত্ৰণ ইউনিট আদি ডিপাৰ্টমেণ্টৰ ফ্ৰী কণ্ট্ৰেক্টিং লাইচেঞ্চ তেওঁলোকক প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ এলেকাত যদি কোনো চৰকাৰী কাম কাজ আহে তেতিয়াহ'লে আপোনালোকক সেই কাম কাজৰ বাবে কণ্ট্ৰেক্ট প্ৰদান কৰা হ'ব। ফ্ৰেন্ডছ এই আঁচনিৰ যোগেদি প্ৰতিটো গোটত যদি 10জনীয়াকৈ সদস্য ধৰা হয় তেতিয়াহ'লে প্ৰায় 2000 গোটে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বেংকৰ পৰা ঋণ ল'ব বিচাৰিলে তেওঁলোকক বিশেষভাৱে সুবিধা প্ৰদান কৰা হ'ব।
আঁচনিৰ সুবিধা লাভ কৰিবলৈ কিছু চৰ্ত আছে। সেই চৰ্তসমূহ হ'ল আবেদনকাৰীজন 2020 চনৰ 1 ছেপ্টেম্বৰ আগলৈকে কোনোবা গোটৰ লগত জড়িত থাকিব লাগিব আৰু কোনোবাই যদি নতুনকৈ 1 ছেপ্টেম্বৰ পাছত যদি গোটত জইন কৰিছে তেতিয়াহ'লে তেওঁ অহা বছৰৰ পৰাহে এই সুবিধা লাভ কৰিব পাৰিব। তাৰপিছত আৰু এটা চৰ্ত হৈছে যে এই আঁচনিৰ সুবিধা লাভ কৰিলে পুৰুষ বা মহিলাগৰাকী 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু 40 বছৰৰ ভিতৰৰ ব্যক্তিহে এই সুবিধা লাভ কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবা সদস্য যদি গোটৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে তেখেতক এই কথা জনাওক আৰু তেখেতে যদি ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে গোটৰ অন্য সদস্যবিলাকৰ লগত ডিছকাছ কৰি 16 তাৰিখত অনলাইন এপ্লাই কৰক আৰু এই সুবিধাৰ লাভ উঠাওক। সো ফ্ৰেণ্ডছ, অনলাইন এপ্লাই কৰাৰ পাছত আপোনালোকৰ কাৰণে 3 দিনীয়া ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। সেই ট্ৰেইনিঙত অংশগ্ৰহণ কৰি আপোনালোকে বিজনেছ প্লেনসমূহৰ বিষয়ে ভালদৰে জানক আৰু নিজৰ বিজনেছ প্লেন দাখিল কৰক আৰু এনেকুৱা ধৰণৰ টেক ভিডিঅ', ৰিভিউ ভিডিঅ', ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনবিলাক অন কৰি থওক। থেংক ইউ।